নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই জৰুৰী খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ জৰুৰী খবৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে জৰুৰী নিৰ্দেশনা আহি পৰিছে যিসকল বিদ্যুৎ গ্ৰাহক তেওঁলোকে এই খবৰ জনাটো অত্যন্ত প্ৰয়োজন কিয়নো শীঘ্ৰে আপডেট কৰিব লাগিব আধাৰ আৰু আধাৰ আপডেট কৰিবৰ বাবে ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে এপিডিচিএলৰ ফালৰ পৰা দিয়া হৈছে জৰুৰী নিৰ্দেশনা আৰু এই সন্দৰ্ভত সবিশেষ খবৰ টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছে বিদ্যুৎ গ্ৰাহকৰ বাবে জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে জৰুৰী খবৰ শীঘ্ৰে আপডেট কৰিব লাগিব আধাৰ আপডেট কৰাৰ ক্ষেত্ৰত আহিছে নতুন নিৰ্দেশনা বিদ্যুৎ গ্ৰাহকৰ বাবে এপিডিচিএলৰ জৰুৰী আহ্বান ৱেবছাইটত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ ভোটাৰ আইডি নম্বৰ আপডেট কৰিব লাগিব ৱেবছাইটত আধাৰ আৰু ভোটাৰ আইডি নম্বৰ আপডেট কৰাৰ নিৰ্দেশ দিয়া হৈছে নতুন বিদ্যুৎ সংযোগৰ বাবে আধাৰ নম্বৰ ভোটাৰ আইডি দিয়াটো বাধ্যতামূলক www.apdcl.org এই ৱেবছাইটত গৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ নম্বৰ এপিডিচিএলৰ তৰফৰ পৰা গ্ৰাহকসকললৈ এই বিশেষ আহ্বান জনোৱা হৈছে এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে বিজ্ঞাপনৰ ৰিচাৰ্জ কৰা মাহত আছে আমি কেও দেখুৱা বিচাৰিছো বিদ্যুৎ গ্ৰাহকসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আহি পৰিছে এই বিজ্ঞাপনখন আমি দেখুৱাইছো এপিডিচিএলৰ সকলো সন্মানীয় উপভোক্তালৈ তেখেতসকলৰ আধাৰ নম্বৰ ইপিআইসি ভোটাৰ আইডি নম্বৰ ইপিআইসি ভোটাৰ আইডি নম্বৰ আপডেট কৰাৰ বাবে ফ্লোৰ চাৰ্ট ইতিমধ্যে উল্লেখ কৰা হৈছে apdcl.org এই ৱেবছাইটত গৈ কৰিব পাৰিব আপডেট ভোটাৰ আইডি আৰু আধাৰ নম্বৰ আপডেট কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে